Hello guys, good morning. Good morning. আকৌ এবাৰ চাহটো খাই লওঁ। Welcome back to my channel guys. আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এতিয়া সময় হৈছে 10:40। 1 মিনিট আছে আৰু। তো এতিয়া যাম অক্ষয়ৰ ঘৰত। সি মাতি পঠিয়াইছে কিবা কাম আছে বোলে। তো যাম এতিয়া সিহঁতৰ ঘৰত ফাৰ্ষ্ট। দেন চাই থাকক ভিডিঅ'টো কি হৈ থাকে। A few minutes later. তো বৰ্তমান আহি পালোঁ অক্ষয়হঁতৰ ঘৰত। এতিয়া আমি বনাম DIY লাইট এটা। তো আহিলে যে কিয় কাৰণে চাওক, এইটো দেখিছে গ্ৰীণ স্ক্ৰীণ। তো তাৰ কাৰণে অলপ পোহৰটো কমি আছে, সেইটো কাৰণে আমি DIY লাইট এটা বনাম যাতে পোহৰটো অলপ বেছিকৈ আহে। আৰু ৰিং লাইট দেখিছে, অক্ষয় হাঁহি আছে। এইটো হ'ল তাৰ ষ্ট'ৰ ৰুম কাম মানে ষ্টুডিঅ' তাৰ। ইয়াতে সি চব ভিডিঅ' বনায়। আপোনালোকে যদি চেনেলটো নাজানে দেন ডেছক্ৰিপশ্যনত মই চেনেলটোৰ নাম আৰু লিংকটো দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে আমি কাৰ্টুনবোৰ গোটাই লৈ স্কুৱেৰ চাইজত কাটি ল'ব লাগিব। এনেকুৱা স্কুৱেৰ চাইজত 4খন কাটি ল'ব লাগিব। তো আমাৰ 4খন কাটা হৈ গৈছে। নেক্সট আমি ট্ৰাইংগল শ্বেপত গোটেইখিনি পেপাৰ কাটি ল'ব লাগিব। গোটেই 4খন কাৰ্টুন কাটি ল'ব লাগিব। যদি মই কেনেকৈ কাটি আছোঁ ধৰিব পৰা নাই আপোনালোকে, তো ছাইডত মই ভিডিঅ' এটা লগাই দিছোঁ, সেইটো মতেও আপুনি চাই কাটিব পাৰিব। যদি বুজি নাপায় দেন মই এই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে তাৰ পৰাও চাই শিকিব পাৰিব। চ' আমাৰ গোটেইখিনি ট্ৰাইংগল শ্বেপত কাটা হৈ গৈছে। বৰ্তমান আমি এতিয়া কৰিব লাগিব কি, গোটেইখিনি এনেকৈ জইন কৰি আঠা লগাব লাগিব। হেল্ল'। তো লাহে লাহে আমাৰ লাইটটোৱে শ্বেপ ল'ব ধৰিছে। এতিয়া জাষ্ট অলপ টেপ মাৰি আছোঁ যাতে বস্তুটো আৰু অলপ মজবুত হয়, সোনকালে যাতে ভাঙি নাযায়। ক'বা কৈ না কনা এই এবাৰ চাওঁ মুখত যা দেখুৱাই দিলে। চ' গোটেইখিনি কৰোৱা হোৱাৰ পিছত ভিতৰ ফালে আমি এঠা লগাই এলুমিনিয়াম ফইল লগাই দিম। আৰু এলুমিনিয়াম ফইল কিয় লগাওঁ আপোনালোকে জানেই, কাৰণ তেতিয়াহে পোহৰটো ৰিফ্লেক্ট হ'ব। এলুমিনিয়াম ফইল লগোৱাৰ পিছত বস্তুটো অলপ এনেকুৱা দেখিব। আৰু তাৰপিছত বাল্বটো আৰু হোল্ডাৰটো লগাবৰ কাৰণে সৰুকৈ বক্স এটা বনাই ল'ব লাগিব।
তো বৰ্তমান বক্সটো বনোৱা হৈ গৈছে, কিন্তু হোল্ডাৰটো লগাবৰ কাৰণে যোনখন কাৰ্টুনৰ পেপাৰ ইউজ কৰিম সেইটো আমি ফুটা কৰি ল'ব লাগিব, আৰু তাতেই আমি হোল্ডাৰটো লগাম, আৰু হোল্ডাৰটো লগাই বক্সটোৰ ভিতৰত ভৰাই দিয়া হ'ব। কাৰ্টুন পেপাৰ আৰু এখন কাটিব লাগিব যাতে বক্সটোৰ ওপৰত আমি কভাৰ বনাব পাৰোঁ, আৰু তাতো ফুটা কৰিব লাগিব যাতে সেইটো ছাইডেদি আমি বাল্বটো ভৰাব পাৰোঁ। তাৰপিছত আমি এই ট্ৰেচিং পেপাৰখন লাইটটোৰ সন্মুখত আঠা লগাই দিব লাগিব। এই ট্ৰেচিং পেপাৰখন আপোনালোকে যিকোনো গেলামালৰ দোকানত নহ'লে বা কিতাপৰ দোকানত পাই যাব। অলমষ্ট কাম হৈ গৈছে, 95% কাম হৈ গ'ল। এইখন লগাই দিলোঁ, লাইটটো কিবা এনেকুৱা ধৰণৰ হ'ব। এতিয়া জাষ্ট পিছফালে আমি লাইটটো ফিটিং কৰিব লাগে, দেন আমাৰ কাম হৈ যাব। গ্ৰেট ছাকচেছ। তো আমাৰ লাইটটো বনাই হৈ গৈছে। লাইটটো হ'ল এইটো, আৰু এনেকৈ হ'ব বস্তুটো। পেপাৰ চেপাৰ লগাই দিলোঁ আমি। এইটো জাষ্ট এতিয়া ইয়াত সোমোৱাই এইটো হ'ব। এতিয়া আমি লগাই চাওঁ কেনেকুৱা হয়। বাকী লাইটকেইটা অফ কৰি দিছোঁ। বাকী লাইটকেইটা অফ কৰি চাওঁ। তো এতিয়া আমাৰ চুৰফালে লাইট লগা হৈ গৈছে। এতিয়া চাওক, আমাৰ লাইট চাইট বনোৱা হৈ গৈছে। এতিয়া আপোনালোকে চাব পাৰে, ইয়াতে সি ভিডিঅ' বনাব। এইটো একচুৱেলি সিহঁতৰ ষ্ট'ৰ ৰুম হয়, ইয়াতে চব মানে বস্তুবোৰ ৰাখে। কিন্তু সি ইয়াতে জেগা চেগা উলিয়ালে এইখিনি ষ্টুডিঅ'ৰ কাৰণে কৰি লৈছে। এই ওপৰত দেখিছে ইটা দি লৈছে যোগাৰ। কিবা এটা কৰি দিয়া। বৰষুণ পৰিছে, বৰষুণ নিতিতিব, জ্বৰ চৰ্দি হ'ব পাৰে। আৰু আজিকালি জ্বৰ চৰ্দি হ'লে কৰোণা বুলি ভাবিবলৈ মানুহে, তো সেইটো কাৰণে খাবলৈ। মই জাষ্ট ঘৰ আহি পালোঁ, আৰু যদি আপোনালোকেও এনেকুৱা ভিডিঅ' চিডিঅ' বনায় কিন্তু ৰিক লাইট কিনিবৰ কাৰণে পইচা নাই, তো এনেকুৱা ধুনীয়া ষ্টুডিঅ' লাইট এটা আপোনালোকে নিজে ঘৰতে বনাই ল'ব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি বেয়া লাগিছে ডিছলাইক কৰিব, আৰু যদি মোৰ চেনেল নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টেক কেয়াৰ, বাই বাই।